ভাৰতৰ পবিত্ৰ আৰু প্ৰসিদ্ধ মন্দিৰৰ ভিতৰত অন্যতম এটা মন্দিৰ হৈছে কেদাৰনাথ মন্দিৰ। হয়তো আমাৰ সকলোৰে সৰুৰ পৰাই এটা সপোন থাকে এই মন্দিৰলৈ যোৱাৰ। 11,750 ফুট উচ্চতাত থকা এই মন্দিৰটোত বহু হাজাৰ হাজাৰ বছৰৰ আগৰ কাহিনী লুকাই আছে। কিন্তু হিন্দুৰ মাজত ইমান প্ৰসিদ্ধ, ইমান মহত্ব থকা এই মন্দিৰটোৰ সৃষ্টি কেনেকৈ হৈছিল আৰু কোনে কৰিছিল? চহকী ইতিহাস আৰু কিংবদন্তিৰে ভৰা কেদাৰনাথৰ বিষয়ে আহকচোন আজিৰ এই ভিডিঅ'টোত আলোচনা কৰোঁ। ভগৱান শিৱক উৎসৰ্গিত কেদাৰনাথ মন্দিৰ ভাৰতৰ আটাইতকৈ পবিত্ৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। হিন্দুৰ পৌৰাণিক কাহিনী অনুসৰি মন্দিৰৰ উৎপত্তিৰ আঁৰৰ কাহিনী মহাভাৰতৰ সৈতে জড়িত। কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিছত পাণ্ডৱসকলে নিজকে অপৰাধী বুলি ভাবি লৈছিল, কাৰণ যুদ্ধত তেওঁলোকে নিজৰে দাদা, ভাইটি, মামাক হত্যা কৰিব লগা হৈছিল। সেইকাৰণে তেওঁলোকে নিজৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰিছিল। কিন্তু শিৱই তেওঁলোকৰ ভক্তিৰ পৰীক্ষা চাবলৈ মহৰ বেশ ধৰি গৰুৱাল নামৰ অঞ্চলত ঘূৰি ফুৰিছিল। কিন্তু ভীমে মহৰূপী শিৱক চিনি পালে আৰু মহটোক ধৰিবলৈ জাপ দিলে। মহৰ কোচটোত তেওঁ ধৰিছিল, যদিও মহৰূপী ভগৱান শিৱ মাটিত অদৃশ্য হৈ গৈছিল। পিছত বেলেগ বেলেগ 5টা ঠাইত মহটোৰ বেলেগ বেলেগ অংগ মাটিৰ পৰা ওপৰলৈ উঠি আহিল আৰু কেদাৰনাথত মহৰ কোচটো উঠি আহিছিল। এই 5 ঠাইক একেলগে পঞ্চকেদাৰ বুলিও কোৱা হয়। যদি বৰ্তমান থকা শিলৰ মন্দিৰটোৰ কথা কোৱা হয়, ইয়াৰ কাহিনীটো অতি মনোমোহা। প্ৰায়বোৰ ইতিহাসবিদৰ মতে বৰ্তমানৰ মন্দিৰটোৰ খ্ৰীষ্টীয় 8ম শতিকাত মহান হিন্দু দাৰ্শনিক আৰু সংস্কাৰক আদি শংকৰাচাৰ্যই নিৰ্মাণ কৰিছিল। হিন্দু ধৰ্মৰ কাৰণে আদি শংকৰাচাৰ্যই বহু কিবা কৰি থৈ গৈছে। তেওঁ হিন্দু ধৰ্মক পুনৰুজ্জীৱিত কৰাৰ লগতে বিভিন্ন তীৰ্থস্থান একত্ৰিত কৰিবলৈ সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল। তেওঁ প্ৰতিষ্ঠা কৰা পবিত্ৰ মন্দিৰসমূহৰ ভিতৰত কেদাৰনাথো অন্যতম। মই আগতেই কোৱাৰ দৰে কেদাৰনাথ মন্দিৰটো হিমালয়ৰ ইমান ৰিম'ট এৰিয়াত ইমান সুন্দৰকৈ বহু হাজাৰ হাজাৰ বছৰ ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প, বানপানী আৰু প্ৰচণ্ড তুষাৰপাততো শক্তিশালী ৰূপত থিয় হৈ আছে। 2013 চনত এই অঞ্চলত এক ভয়ানক বানপানী আহিছিল, যদিও অলৌকিকভাৱে এই মন্দিৰটোৰ অকণো ক্ষতি হোৱা নাছিল। বহু স্থানীয় লোক আৰু ভক্তৰ মতে ভগৱান শিৱৰ ঐশ্বৰিক সুৰক্ষাই মন্দিৰটোক ৰক্ষা কৰিছিল। যদিও বৰ্তমানে থকা এই মন্দিৰটো কেতিয়া নিৰ্মাণ কৰা হৈছিল, তাৰ একজেক্ট ডেট আৰু কোনে নিৰ্মাণ কৰিছিল সেইটো এতিয়াও এটা ৰহস্য হৈ থাকিলেও কিন্তু ইয়াৰ লগত যে আদি শংকৰাচাৰ্য জড়িত হৈ আছিল সেইটো খাটাং। এই মন্দিৰটো বিশ্বৰ লাখ লাখ হিন্দুৰ বাবে বিশ্বাস আৰু ভক্তিৰ প্ৰতীক হিচাপে সদায় থাকি যাব। কেদাৰনাথ কেৱল এটা মন্দিৰেই নহয়, ই এক আধ্যাত্মিক যাত্ৰা, যিয়ে আমাক প্ৰাচীন অতীতৰ সৈতে, কিংবদন্তিৰ সৈতে আৰু ভগৱান শিৱৰ শক্তিশালী উপস্থিতিৰ সৈতে সংযোগ কৰে। বিশ্বাস, ইতিহাস আৰু কৌতূহলেৰে ভৰা কেদাৰনাথ মন্দিৰ ইয়াৰ তীৰ্থযাত্ৰীসকলৰ কালজয়ী ভক্তিৰ প্ৰমাণ হিচাপে সদায় থিয় হৈ থাকিব। That's it for today. যদি এই ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।